হিমন্ত বিশ্বলৈ মানুহবিলাকে বৰ ভয় কৰে। হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা হয়, হিমন্ত বিশ্ব শৰ্মা নিমকি গুণ্ডা হয়। তেওঁলোকে আমি কোনেও ভয় কৰাৰ প্ৰয়োজন নাই, হয়নে নহয়? বিধানসভাত মই হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকুৰে চাই আঙুলি টুৱাই কওঁ যে আপুনি অসমৰ আটাইতকৈ ২ নম্বৰী মানুহ। ময়ো অসম মাতৃৰ পেটৰ পৰা আহিছো। মই হিমন্ত বিশ্ব শৰ্মাক কোনোদিন ভয় নকৰো আৰু অসমৰ কোনো মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰিব নালাগে, হয় নে নহয়? হিমন্ত বিশ্ব শৰ্মাৰ এটা বেমাৰ হৈছে, বেমাৰটোৰ নাম জণ্ডিছ। জণ্ডিছ হলে মানে মানুহবিলাকে হালধীয়া দেখেনে নাই? কোনোবা মুছলমানে যদি ব্ৰহ্মপুত্ৰৰ বানপানীত পৰি এক কঠা মাটি যদি কেনেবাকে ঘৰ এটা ভাঙিছে, লগে লগে হিমন্ত বিশ্ব শৰ্মাই হিন্দুত্বৰ চশমাখনেৰে চাই, দূৰবীণেৰে চাই লগে লগে মুছলমানৰ ঘৰটো একেবাৰে ভাঙি গৈ আছে, হয়নে নহয়? মুখ্যমন্ত্ৰী আমি ঘৰ বনাবলৈ বনাই দিওঁ নে মুখ্যমন্ত্ৰীক আমি ঘৰ ভাঙিবৰ কাৰণে বনাই দিওঁ? হিমন্ত বিশ্ব শৰ্মাক মই সুধিব খুজিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুমি এতিয়ালৈকে কিমানৰ ঘৰ ভাঙিলা আৰু কিমানৰ ঘৰ বনালা? তুমি এটা হিচাপ দিয়া। হিমন্ত ২ নম্বৰী, অকল নিজৰ পকেটত পইচা ভৰাইছে আৰু ঘৈণীয়েকৰ পকেটত পইচা ভৰাইছে, হয়নে নহয়? মানুহ একদম খালী হৈ গৈছে, মানুহৰ অৱস্থা বেয়া, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মা ঠগ আৰু প্ৰবঞ্চক, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ দুখীয়া মানুহৰ শত্ৰু, হয়নে নহয়? বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি মানুহবিলাকক ভাগ ভাগ কৰি সকলো মানুহকে দুখীয়া কৰি ৰাখিছে, নাই, হয়নে নহয়? অকল বিজেপিয়ে নহয় দেই, কংগ্ৰেছে, হয়নে নহয়? আৰে একেৰাহে ১৫ বছৰ শাসন কৰি কংগ্ৰেছে একোডাল কৰি নিদিলে আমাক, হয়নে নহয়? এটা হল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো হল মুছলমান সাম্প্ৰদায়িক দল AIDF। এজনৰ চৰ্দাৰৰ নাম হিমন্ত বিশ্ব আৰু আনজন চৰ্দাৰৰ নাম মৌলানা বদৰুদ্দিন আজমল, হয়নে নহয়? এই দুইজন মৌলানাক একেলগতে চকীৰে সৈতে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হব আৰু দুইজনকে বাংলাদেশলৈ পঠিয়াই দিয়া হব, হয়নে নহয়? সেইদিনাই অসমৰ মানুহে শান্তিত থাকিবলৈ পায়, হয়নে নহয়? বিজেপিয়ে কৈছিলে মেহেংগা হটাইংগে, হয়নে? মূল্য বৃদ্ধি ৰোধ কৰিব। ওৰ গেছ চিলিণ্ডাৰৰ দাম আছিলে ৪১৪ টকা, এতিয়া কৰি দিলে ১১৭৫ টকা, কৰিলে নে নাই? এটা মুৰ্গীৰ ডিমৰ দাম আছিলে ২ টকা, এতিয়া কিমান কৰিলে? ১০ টকা কৰিলে। এয়াই হ'ল বিজেপি, ইহঁতক শিক্ষা দিব লাগিব। বিজেপিয়ে ১৬ বাৰ জেল দিছে আৰু কংগ্ৰেছে ২০ বাৰ জেল দিছে, ৩৬ বাৰ জেল খাইছিল ৰাইজ। ৩৬ বাৰ জেল খোৱাৰ পাছত এতিয়া ৰাজনীতিলৈ আহিছো আৰু ২০২৬ চনত আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছো। এতিয়া এজন বিধায়ক হৈ অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ কলিজা কপাই আছো, আছোনে নাই? ৰঙা নদীৰ পৰা আপোনালোকে আমাক ৰাইজৰ দলৰ বিধায়ক দিয়ক, মই এখন নতুন ৰঙা নদী আপোনালোকক উপহাৰ দিম। মোক ২০ জন MLA দিয়ক, নতুন অসম এখন আপোনালোকক উপহাৰ দিম। অসমৰ ৯৭টা যে জাতি আছে, সব জাতিৰ খাদ্যটো বাহিৰৰ বিদেশীবিলাকক খুৱাম, আহি যোৱা পইচা দিয়া আৰু আমাৰ খাদ্য খোৱা। বিহু দেখুৱাম, ঐনিতমো দেখুৱাম, বাগৰুম্বাও দেখুৱাম, সবৰে ডেন্স দেখুৱাম আৰু ডেন্স দেখুৱাই কম যে পইচা দিয়া আৰু ডেন্স চোৱা, হয়নে নহয়? সবৰে ড্ৰেছবিলাক বিক্ৰী কৰিম আৰু আমাৰ অসমীয়া মানুহৰ মাত কথা পৃথিৱীৰ ভিতৰতে আটাইতকৈ বল আৰু মৰমক মাতে, সেই মৰমৰ মাত শাৰীও আমি টুৰিজিমৰ কেন্দ্ৰ কৰি দিম। ভাল হ'বনে বেয়া হ'ব? ডিজু চাহ জনজাতি হাইস্কুলত মাত্ৰ ২টা ক্লাছত টোটেল ষ্টুডেণ্ট আছে ৫৫৯ জন। সেই স্কুলখনত চাহ জনগোষ্ঠীৰ বেছিভাগ ছাত্ৰ ছাত্ৰী আছে, তাত মিচিং ছাত্ৰ ছাত্ৰী আছে, তাত আহোম ছাত্ৰ ছাত্ৰী আছে, তাত নেপালী বা গোৰ্খা ছাত্ৰ ছাত্ৰী আছে, তাত মুছলমান ছাত্ৰ ছাত্ৰী আছে। মানে এখন কসমপলিটান স্কুল, সকলো জাতি, সকলো ধৰ্ম, সকলো বৰ্ণৰ ষ্টুডেণ্ট পঢ়া-শুনা কৰা স্কুল। আৰু স্কুলখনৰ ৰিজাল্টটো ভাল, কিন্তু চৰকাৰে স্কুলখন এতিয়ালৈকে লোৱা নাই, হয়নে নহয়? সেই স্কুলখন ল'ব লাগে নে নালাগে? ৫৭৯ জন ২টা ক্লাছত থকা স্কুলখন চৰকাৰে এতিয়ালৈকে চৰকাৰীকৰণ কৰা নাই।
তিৰ্জু চাহ জনজাতি হাইস্কুলখন চৰকাৰে অতি সোনকালে প্ৰভিঞ্চিয়েলাইজ বা প্ৰাদেশিকীকৰণ কৰিব লাগে বুলি সকলোৱে মোৰ লগত আপোনালোকে এটা সত্তা দিব লাগে নে নালাগে? অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই স্কুলখন অতি সোনকালে প্ৰভিঞ্চিয়েলাইজ বা চৰকাৰীকৰণ কৰিব লাগে বুলি মোৰ ফোনৰ পৰা তেওঁলোকক দিছো। মই দেখিছো সেইখিনি তেওঁলোকে পঢ়িছে, এতিয়ালৈকে মোক ৰিপ্লাই দিয়া নাই। মই ৰাতিৰ ভিতৰত তেওঁলোকক আকৌ ফোন কৰিম আৰু আপোনালোকে মই জানেই মই যেতিয়া এটা কাম কৰোঁ সেইটো কামত লাগি থাকোঁ। গতিকে মই এতিয়াৰ পৰা অসমৰ শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পিছত লাগিছো যে তিৰ্জু হাইস্কুলখন অতি সোনকালে চৰকাৰীকৰণ কৰি দিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে অসমৰ সকলো চাহ জনজাতিৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁ এখন মডেল স্কুল তৈয়াৰ কৰিব। তিৰ্জু স্কুলখনত 579 জন ছাত্ৰ ছাত্ৰীয়ে পঢ়ে। সেই স্কুলখনকে মডেল স্কুল কৰি দিব নোৱাৰেনে বাৰু? সেই স্কুলখনকে মডেল স্কুল কৰি দিব পাৰেনে নাই? কৰি দিলে গোটেই ৰঙানদী অঞ্চলৰ ইমান ছাত্ৰ ছাত্ৰী থকা স্কুলখন চৰকাৰীকৰণ হৈ গ'লে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত আৰু শিক্ষকসকলৰ ভৱিষ্যত ভাল হৈ যাব নহয় জানো? এইটো কৰিব লাগে নে নালাগে? ইয়াত আদিবাসী ৰাইজ আছে। বিজেপি চৰকাৰে কি বুলি প্ৰতিশ্ৰুতি দিছে আদিবাসী ৰাইজক যে বিজেপি চৰকাৰ যদি হয় উইদিন 6 মান্থছ, কেতিয়া কৈছিলে? 2014 চনত কৈছিলে 6 মাহৰ ভিতৰত আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতি কৰা হ'ব। কৈছিলে নে নাই? কৰিলে নে নাই? 2016 চনত যিখন তেওঁলোকৰ মেনিফেষ্টো তৈয়াৰ কৰিছিলে সেই মেনিফেষ্টোখনত লিখিছিলে যে যদি বিজেপিৰ চৰকাৰ হয় তেতিয়াহ'লে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি 351 টকা কৰা হ'ব। উপস্থিত থকা আদিবাসী ৰাইজক সুধিছো বিজেপিয়ে কোৱা 351 টকাৰ হাজিৰা আপোনালোকে চাহ বাগানত পায় নে নাপায়? নাপায়। তাৰমানে বিজেপিয়ে আদিবাসী ৰাইজক ঠগিছে, হয়নে নহয়? বিজেপিয়ে চাহ বাগানৰ ৰাইজক ঠগিছে, হয়নে নহয়? মই সকলো ৰাইজক সুধিছো হিমন্ত বিশ্ব শৰ্মা মিছলীয়া হয় নে নহয়? আমাৰ মুখ্যমন্ত্ৰী মিছলীয়া হয় নে নহয়? আমাৰ মুখ্যমন্ত্ৰী মিছলীয়া, বিজেপি মিছলীয়া। বিজেপিয়ে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰিব জানে। ৰঙানদীৰ ৰাইজে এটা আন্দোলন কৰিছিলে, কৈছে যে ৰঙানদী সমষ্টিৰ আৰু গাঁওবৈচা সমষ্টিৰ মুঠ 21টা ৰাস্তাৰে মানুহে গাড়ী চলাই যাব নোৱাৰে, ভাগি চিগি শেষ হৈ গৈছে। ৰঙানদী আৰু নাওবৈচা সমষ্টিৰ ৰাস্তা বেয়া হয় নে নহয়? চৰকাৰে কৈছে এইবিলাকত বোলে মুছলমান মানুহ থাকে, গতিকে মুছলমান মানুহৰ ৰাস্তাবিলাক বোলে বনাই নিদিয়ে। বিজেপিয়ে কৈ আছে, হয়নে নহয়? মুছলমানৰ ৰাস্তা বাৰু বনাই নিদিয়া, কিন্তু আদিবাসীৰ স্কুলখন কিয় চৰকাৰীকৰণ নকৰা? আদিবাসী মানুহৰ হাজিৰাটো কিয় বঢ়াই নিদিয়া? আদিবাসী মানুহক জনজাতি কৰিম বুলি কৈছিলা, আহোম মানুহবিলাকক যে জনজাতি কৰিম বুলি কৈছিলা, 6 মাহৰ ভিতৰত যে জনজাতি কৰিম বুলি কৈছিলা, তেওঁলোকক এতিয়ালৈকে কিয় জনজাতি কৰা নাই? বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ হয় নে নহয়? হিমন্ত বিশ্ব শৰ্মা এজন আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হয় নে নহয়? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিমগঞ্জ জিলাখনৰ নাম RSS বিচৰাৰ নাম এটা দিছে। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো আপুনি যে কৈছিলে যে অসমখনৰ মানচিত্ৰ বদলাই দিম, গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমক 1 নম্বৰ কৰিম, সেইফালেহে আপুনি অসমৰ মানচিত্ৰ বদলাই দিম বুলি কৈছিলে। এতিয়াচোন অকল নামহে বদলাই, হয়নে? হিমন্ত বিশ্ব শৰ্মাই বেলেগ একো নেদেখে। হিমন্ত বিশ্ব শৰ্মাৰ এটা বেমাৰ হৈছে, বেমাৰটোৰ নাম জণ্ডিছ। জণ্ডিছ হলে মানে মানুহবিলাকে হালধীয়া দেখে নে নাই? এতিয়া হিমন্ত বিশ্ব শৰ্মাই মানুহ দেখিলে মানুহটো হিন্দু নে মুছলমান লগে লগে এক্সৰে কৰা আৰম্ভ কৰি দিয়ে, হয়নে নহয়? আজি অসমৰ অৱস্থা এনেকুৱা কৰি দিছে, কোনোবা এজন মানুহে যদি মূৰত টুপি পিন্ধে, কোনোবা এজন মানুহে যদি কেনেবাকে মুখত দাড়ি ৰাখে, কোনোবা এজন মানুহে যদি কেনেবাকে লুঙি পিন্ধি যায়, আৰু কোনোবা এগৰাকী মহিলাই যদি কেনেবাকে বুৰ্খাখন যদি পিন্ধে, তেতিয়াহ'লে এতিয়া অসম আৰু ভাৰতবৰ্ষত কোনো মুছলমান মানুহে এতিয়া যদি বাছত যায়, বাছত যাওঁতেও ভয় কৰি যাব লাগে, আমাক কোনোবাই মাৰিব নেকি বুলি, হয়নে নহয়? বিল্ডিঙৰ কাম কৰিবলৈ যেতিয়া গুৱাহাটীলৈ যায় তেতিয়া মুছলমান মানুহে ভয় খাই থাকিব লাগে নে নাই? বেংগলোৰত যেতিয়া কাম কৰিবলৈ যায়, অৰুণাচলত যেতিয়া কাম কৰিবলৈ যায়, কেৰালাত যেতিয়া কাম কৰিবলৈ যায়, দিল্লীলৈ যেতিয়া কাম কৰিবলৈ যায়, গুৱাহাটীলৈ যেতিয়া কাম কৰিবলৈ যায়, প্ৰত্যেকজন মুছলমানে এতিয়া ভাৰতবৰ্ষত এতিয়া ভয় খাই থাকিব লাগে নে নালাগে? এখন চৰকাৰৰ প্ৰধান উদ্দেশ্য কি? এখন চৰকাৰৰ প্ৰধান কামটো হ'ল মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা।
আৰু বিজেপি চৰকাৰে মানুহৰ জীৱন আটাইতকৈ ভয়াৱহ অৱস্থালৈ ঠেলি দিছে। কোনো মানুহ এতিয়া শান্তিত থাকিব নোৱাৰে। এতিয়া মানুহ কেৱল মানুহ হৈ থকা নাই। হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহবিলাকক, ভাৰতৰ মানুহবিলাকক হিন্দু মুছলমানত পৰিণত কৰি পেলাইছে। হয় নে নহয়? এখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে, এখন চৰকাৰে মানুহক হিন্দু মুছলমান বুলি চাব লাগে নে মানুহক নিজৰ প্ৰজা বুলি চাব লাগে? হিন্দু মুছলমান বুলি চাব লাগে নেকি? টুপি পিন্ধিলে মাৰিব লাগে নেকি? লুঙি পিন্ধিলে মাৰিব লাগে নেকি? দাড়ি থাকিলে মাৰিব লাগে নেকি? এই উৰ্ণি ল'লে মাৰিব লাগে নেকি? নালাগে, হয় নে নহয়? কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অসমত প্ৰায় সংখ্যালঘু ৰাইজে আজি ভয়ত থাকিব লাগে। হয় নে নহয়? ইয়াত মই বহুত মিচিং মানুহ দেখিছো। মই মিচিং ৰাইজক সুধিব খুজিছিলো, বিজেপি চৰকাৰে কৈছিলে যে যদি বিজেপি চৰকাৰ হয় মিচিংসকলক ষষ্ঠ অনুসূচীৰ অধীনত ছাত্ৰ শাসন দিব। কৈছিলে নে নাই? মিচিংসকলক ষষ্ঠ অনুসূচীৰ ছাত্ৰ শাসন দিলে নেকি? তাৰমানে মিচিংকো ঠগিছে, আদিবাসীকো ঠগিছে, আহোমকো ঠগিছে, মুছলমানকো ঠগিছে। হয় নে নহয়? তেতিয়াহ'লে যিবিলাক মানুহে ঠগে তেওঁলোকক কি বুলি কয়? ঠগ বা প্ৰবঞ্চক বুলি কয় নে নকয়? হিমন্ত বিশ্ব শৰ্মা ঠগ আৰু প্ৰবঞ্চক হয় নে নহয়? যদি হয় সকলোৱে হাত তুলি হয় বুলি কওকচোন বাৰু। মানে হিমন্ত বিশ্বলৈ মানুহবিলাকে বৰ ভয় কৰে। মই কোনোদিন ভয় নকৰো। বিধানসভাত মই হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকুৰে চাই আঙুলি টুৱাই কওঁ যে আপুনি অসমৰ আটাইতকৈ ২ নম্বৰী মানুহ। ময়ো অসম মাতৃৰ পেটৰ পৰা আহিছো। মই হিমন্ত বিশ্ব শৰ্মাক কোনোদিন ভয় নকৰো আৰু অসমৰ কোনো মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰিব নালাগে। হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা হয়। হিমন্ত বিশ্ব শৰ্মা নিমকি গুণ্ডা হয়। তেওঁলোকে আমি কোনেও ভয় কৰাৰ প্ৰয়োজন নাই। হয় নে নহয়? হিমন্ত বিশ্ব শৰ্মাক একদম চকীৰে সৈতে বান্ধি আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আৰু এটা পাৰ্টিক দলিয়াই দিম। কি পাৰ্টি? এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো হ'ল মুছলমান সাম্প্ৰদায়িক দল AIDF। এজনৰ চৰ্দাৰৰ নাম হিমন্ত বিশ্ব আৰু আনজন চৰ্দাৰৰ নাম মৌলানা বদৰুদ্দিন আজমল। হয় নে নহয়? এই দুইজন মৌলানাক একেলগতে চকীৰে সৈতে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব আৰু দুইজনকে বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব। হয় নে নহয়? যিদিনাই বিজেপি আৰু AIDF, যিদিনাই হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক অসমৰ পৰা ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম, সেইদিনাই অসমৰ মানুহে শান্তিত থাকিবলৈ পাব। হয় নে নহয়? আমি অসমত ৯৭টা জাতি আছে, ৯৭টা জাতি। প্ৰত্যেকটো জাতিয়ে নিজৰ ধৰণে থাকিবলৈ পাব লাগিব নে নাই? নিজৰ ড্ৰেছ পিন্ধিবলৈ পাব লাগিব। গোৰ্খাসকলে যি ড্ৰেছ পিন্ধে সেই ড্ৰেছ গোৰ্খাসকলে গৌৰৱেৰে পিন্ধিবলৈ পাব লাগিব। লাগিব নে নাই? আদিবাসীসকলৰ যি ড্ৰেছ আছে আদিবাসীসকলে গৌৰৱেৰে পিন্ধিব। পিন্ধিব নে নাই? মিচিংসকলৰ যি ড্ৰেছ আছে মিচিংসকলে গৌৰৱেৰে পিন্ধিব। পিন্ধিব নে নাই? মুছলমানসকলৰ যি ড্ৰেছ আছে মুছলমানসকলে গৌৰৱেৰে পিন্ধিব। পিন্ধিব নে নাই? অৰ্থাৎ অসমত সকলোৱে নিজৰ খাদ্য নিজৰ ধৰণে খাব পাৰিব, নিজৰ সংস্কৃতি ৰক্ষা কৰিব পাৰিব, নিজৰ মাটি বাৰী ৰক্ষা কৰিব পাৰিব, নিজৰ ঘৰ ৰক্ষা কৰিব পাৰিব। কিন্তু যেতিয়াই আমি দেখিবলৈ পাইছো দুখীয়া মানুহবিলাকে বানপানীত পৰি যেতিয়াই অকণমান মাটি লয় তেতিয়াই হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ গৈ আমাৰ দুখীয়া মানুহবিলাকৰ ঘৰবিলাক এফালৰ পৰা ভাঙি দিয়ে। হয় নে নহয়? হিমন্ত বিশ্ব শৰ্মাক মই সুধিব খুজিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুমি এতিয়ালৈকে কিমানৰ ঘৰ ভাঙিলা আৰু কিমানৰ ঘৰ বনালা? তুমি এটা হিচাপ দিয়া। হয় নে নহয়? মুখ্যমন্ত্ৰী আমি ঘৰ বনাবলৈ বনাই দিওঁ নে মুখ্যমন্ত্ৰীক আমি ঘৰ ভাঙিবৰ কাৰণে বনাই দিওঁ? মুখ্যমন্ত্ৰী আমাক কেলে লাগে? ঘৰ বনাবলৈ লাগে নে ভাঙিবলৈ লাগে? আজি আদিবাসী মানুহবিলাকৰ অসমত মাটিৰ সমস্যা আছে। বেছিভাগ আদিবাসী মানুহৰ মাটিৰ পট্টা নাই। হয় নে নহয়? বেছিভাগ চাহ জনগোষ্ঠীৰ মানুহ
বাগানৰ লাইনত বসবাস কৰে আৰু বাগানৰ লাইনৰ মাটি বাগানখনৰ মাটি 150 বছৰ 200 বছৰ কৈ যোৱাৰ পাছতো এতিয়ালৈকে আদিবাসী চাহ জনগোষ্ঠীৰ মানুহৰ নামত মাটি উঠা নাই। আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছো যে বাগানৰ ভিতৰত থকা যি লাইনত যিজন মানুহৰ ঘৰ আছে সেই ঘৰটো আৰু লাইনৰ মাটি খেতি আদিবাসী মানুহজনৰ নামত লিখি দিব লাগে, চাহ বাগানখনৰ নামত নহয়। লাগে নে নালাগে? আজি আমাৰ যিসকল নেপালী বা গোৰ্খা মানুহ আছে, নেপালী বা গোৰ্খা মানুহৰ গোটেই অঞ্চলবিলাকত ভালকৈ এতিয়ালৈকে মাটিৰ পট্টা নাই নহয় জানো? মিচিং সমাজ আছে, মিচিং গাঁওবিলাকৰ বেছিভাগৰে এতিয়ালৈকে মাটিৰ পট্টা নাই, হয় নে নহয়? কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই মানুহবিলাকক এতিয়ালৈকে মাটি দিয়া নাই, মাটিৰ পট্টা দিয়া নাই। এফালৰ পৰা মানুহৰ ঘৰ ভাঙিছে। মুছলমান হলেতো কথাই নাই। কোনোবা মুছলমানে যদি ব্ৰহ্মপুত্ৰৰ বানপানীত পৰি এক কঠা মাটি যদি কেনেবাকে ঘৰ এটা ভাঙিছে, লগে লগে হিমন্ত বিশ্ব শৰ্মাই হিন্দুত্বৰ চশমাখনেৰে চাই, দূৰদৰ্শনেৰে চাই লগে লগে মুছলমানৰ ঘৰটো এফালৰ পৰা ভাঙি গৈ আছে। হয়নে নহয়? আদিবাসী ৰাইজক সুধিছো, মিচিং ৰাইজক সুধিছো, গোৰ্খা ৰাইজক সুধিছো, নেপালী ৰাইজক সুধিছো, মুছলমান ৰাইজক সুধিছো, আহোম ৰাইজক সুধিছো, মই আপোনালোকক সকলোকে সুধিছো, হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ দুখীয়া মানুহৰ শত্ৰু হয় নে নহয়? মই সকলো ৰাইজক সেইকাৰণে ক'ব খুজিছো, এটা কথা মনত ৰাখিব, যদি মনে মনে বহি থাকো, মুখেৰে যদি নামাতো, এতিয়া ইলেকশ্যনৰ আগত আহিব, চুলাই মদে বটল দিব, আঁঠুৱা বা কম্বল দিব, 300 বা 500 টকা দিব আৰু ভোটটো আপোনাৰ মোৰ পৰা কিনি লৈ যাব। হয় নে নহয়? আৰু যদি মাত বোল কৰি থাকো, যদি আমি মাত পাতিবলৈ আৰম্ভ কৰো, তেতিয়াহ'লে আমাৰ অধিকাৰ প্ৰতিষ্ঠা হ'ব, আমি সকলোৱে মাটিৰ অধিকাৰ লাভ কৰিব পাৰিম। হয় নে নহয়? সেইকাৰণে মই আদিবাসী ৰাইজক অনুৰোধ কৰিব খুজিছো, একেলগতে লগ লাগি যিমানবিলাক আদিবাসী মানুহৰ মাটিৰ পট্টা নাই, প্ৰত্যেকজনকে মাটিৰ পট্টা দিবৰ কাৰণে ইয়াত এটা আন্দোলন আৰম্ভ কৰিব লাগে। হয় নে নহয়? মই গোৰ্খা ৰাইজক ক'ব খুজিছো, মই মিচিং ৰাইজক ক'ব খুজিছো, ইয়াত থকা আহোম ৰাইজক ক'ব খুজিছো, আৰু লগতে মই মুছলমান ৰাইজকো ক'ব খুজিছো, ৰাইজ আহক আমি সকলোৱে মিলি আমাৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে আগবাঢ়ি যাওঁ। চৰকাৰ এখনৰ দায়িত্ব হ'ল প্ৰত্যেকজন মানুহক শান্তিত থাকিবলৈ দিয়া। চৰকাৰ এখনৰ দায়িত্ব হ'ল প্ৰত্যেকজন মানুহে যাতে ভাত খাব পাৰে তাৰ কাৰণে কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰা। কিন্তু আজি অসমত কি হৈছে, অসমত যিবিলাক মানুহে খেতি কৰে, খেতি কৰাক বাদ দি খেতি যিবিলাকে নকৰে বা খেতি কৰি যাৰ শেষ হ'ল, সেই মানুহবিলাকে আজিৰ দিনটোত আটাইতকৈ বেছি কি কাম কৰে অসমত? ইয়াত উপস্থিত থকা হাজাৰ বিজাৰ মানুহে কৈছে যে অসমৰ খেতি কৰা মানুহখিনিক বাদ দে, খেতি কৰা সময়খিনিক বাদ দে, বাকী সময়খিনিত অসমৰ সকলো জাতিৰ মানুহে আটাইতকৈ বেছি যিটো কাম কৰে সেইটো হ'ল হাজিৰা কৰে বা মিস্ত্ৰীৰ লগত যোগালী কৰে। হয় নে নহয়? যদি হয় একেলগতে হাত টানি দিয়ক, একেলগতে। দ্বিতীয়তে, যদি খেতি নকৰে বা খেতি কৰাৰ সময় গ'ল, তাৰপিছত আটাইতকৈ বেছি কি কাম কৰে? 2 নম্বৰ, বেংগলোৰ, চেন্নাই, অৰুণাচল প্ৰদেশ এইবিলাকত গৈ হয় চিকিউৰিটি গাৰ্ড কৰে, নহ'লে এনেকে ফেলা খালে। হয় নে নহয়? অসমৰ আটাইতকৈ শক্তিশালী যুৱক যুৱতীবিলাকে যদি আটাইতকৈ বেছিকে হাজিৰা কৰিব লাগে আৰু আটাইতকৈ বেছিকে যদি চিকিউৰিটি গাৰ্ড কৰিব লাগে, সেই অসমীয়া জাতিৰ কিবা ভৱিষ্যত আছে নেকি? নাই। হিন্দুৰো একে, মুছলমানৰো একে, খ্ৰীষ্টানৰো একে, গোৰ্খাৰো একে, মিচিঙৰো একে, আহোমৰো একে, গৰিয়াৰো একে, মৰিয়াৰো একে, অনুসূচিত জাতিৰো একে, সকলো জাতিৰে অৱস্থা একে কৈ আছে। হয় নে নহয়? কিন্তু বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি মানুহবিলাকক ভাগ ভাগ কৰি সকলো মানুহকে দুখীয়া কৰি ৰাখিছে। নাই। হয় নে নহয়? অকল বিজেপিয়ে নহয় দে, কংগ্ৰেছে। হয় নে নহয়? আৰে একেৰাহে 15 বছৰ শাসন কৰি কংগ্ৰেছে একোডাল কৰি নিদিলে আমাক। হয় নে নহয়? গোটেই জীৱন আন্দোলন কৰি আছিলো। বিজেপিয়ে 16 বাৰ জেল দিছে আৰু কংগ্ৰেছে 20 বাৰ জেল দিছে। 36 বাৰ জেল খাইছিল ৰাইজ। 36 বাৰ জেল খোৱাৰ পাছত এতিয়া ৰাজনীতিলৈ আহিছো আৰু 2026 চনত আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছো।
এতিয়া এজন বিধায়কৈ অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ কলিজা কপাই আছোনে নাই? ৰঙা নদীৰ পৰা আপোনালোকে আমাক ৰাইজৰ দলৰ বিধায়ক দিয়ক, মই এখন নতুন ৰঙা নদী আপোনালোকক উপহাৰ দিম। মোক 20জন MLA দিয়ক, নতুন অসম এখন আপোনালোকক উপহাৰ দিম। যিখন অসমত প্ৰত্যেকজোৰা পথাৰত পানী যোগান হ'ব, মানুহৰ মাটিৰ পট্টা থাকিব, পথাৰত পানী যোগান হ'ব, বছৰত 3বাৰ খেতি কৰিব পাৰিব, যি খেতি কৰিব তাৰ মাটিৰ খাজনা ফ্ৰী কৰি দিয়া হ'ব, আৰু যি খেতি নকৰিব তাৰ মাটিত 5 গুণ খাজনা লগাই দিয়া হ'ব। ভালে বেয়া হ'ব? আমাৰ চৰকাৰ বনাবলৈ দিয়ক। অসমত এজন খেতিয়কে আজিকালি বছৰত এবাৰ খেতি কৰে, আমি 3বাৰ খেতি কৰাই দিম। ভাল হ'বনে? কেতিয়া যাৰ ইনকাম 500 টকা তাৰ ইনকাম 1500 টকা হ'ব। বুজিছেনে নাই? সব অসমীয়া মানুহক ধনী কৰি দিম, হয়নে? 2 নম্বৰ, খেতিয়কে উৎপাদন কৰা সব বস্তুৰ দাম দিম। এতিয়া বিলাহীৰ দাম পায় 5 টকা, বিক্ৰী হয় 60 টকা, আমি বিলাহীৰ দাম দিম 15 টকা আৰু বিক্ৰী কৰিম 20 টকা। কিনিবলৈও কম দামত পাব আৰু বিকাজনেও বেছি দাম পাব। মাজত খোৱা 2 নম্বৰী কিতাপ খালি তাৰ পৰা আঁতৰাই দিম। ভাল হ'বনে বেয়া হ'ব? হিন্দু মুছলমানৰ কথা নাই, মানুহ হিচাপে আমি কাম কৰিম, মানুহ হিচাপে। ভাল হ'বনে বেয়া হ'ব? 3 নম্বৰ, এই যে আমাৰ গোটেই বেপাৰবিলাক বাহিৰৰ মানুহে আহি দখল কৰি পেলালে। আপুনি লখিমপুৰৰ বেপাৰ চাওক, গুৱাহাটীৰ বেপাৰ চাওক, যোৰহাটৰ বেপাৰ চাওক, ডাঙৰ ডাঙৰ সব বিজনেছবিলাক মাৰোৱাৰীবিলাকৰ হাতলৈ গুচি গ'ল, হয়নে নহয়? আৰু ডাঙৰ ডাঙৰ বিজনেছবিলাক এতিয়া কৰ্পৰেট হাউচবিলাক ৰিলায়েন্সৰ হাতলৈ গুচি গ'ল নে নাই? সব বিজনেছ অসমীয়া মানুহৰ হাতলৈ ঘূৰাই আনিম। ভাল হ'বনে বেয়া হ'ব? 4 নম্বৰ, সব গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী খুলিম আৰু কোনো মোৰ মায়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত 250 টকাৰ কাৰণে বৃদ্ধ পেঞ্চন বিচাৰি আৰু যাব নালাগে। প্ৰত্যেকজন মানুহক চাকৰি দিম নিজৰ গাঁৱতে, গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী খোলা হ'ব, চৰকাৰে টেকনলজি দিব, চৰকাৰে মেচিন দিব, চৰকাৰে মাৰ্কেট দিব আৰু মানুহে কাম কৰিব। প্ৰত্যেকজন মানুহে মাহেকত 30,000 টকা দৰমহা পাব আৰু কোনো মানুহে ভোকত থাকিব নালাগে, সব অসমীয়া মানুহ। 5 নম্বৰ, অসমখন ভাৰতৰ ভিতৰতে 1 নম্বৰ টুৰিষ্টৰ ৰাজ্য কৰিম, পৰ্যটকৰ ৰাজ্য। অসমৰ 97টা যে জাতি আছে, সব জাতিৰ খাদ্যটো বাহিৰৰ বিদেশীবিলাকক খুৱাম, আহি যোৱা পইচা দিয়া আৰু আমাৰ খাদ্য খোৱা। বিহু দেখুৱাম, ঐনিতমো দেখুৱাম, বাগৰুম্বাও দেখুৱাম, সবৰে ডেন্স দেখুৱাম আৰু ডেন্স দেখুৱাই কম যে পইচা দিয়া আৰু ডেন্স চোৱা, হয়নে নহয়? সবৰে ড্ৰেছবিলাক বিক্ৰী কৰিম আৰু আমাৰ অসমীয়া মানুহৰ মাত কথা পৃথিৱীৰ ভিতৰতে আটাইতকৈ বলা মৰমক মাতে, সেই মৰমৰ মাত খাৰিও আমি টুৰিজিমৰ কেন্দ্ৰ কৰি দিম। ভাল হ'বনে বেয়া হ'ব? আৰু আপোনালোকে জানে, গোৱা টুৰিষ্ট ৰাজ্য কৰি এজন মানুহৰ এবছৰৰ ইনকাম 6,15,000 কৰিলে আৰু আমাৰ হিমন্তই 1 নম্বৰ ৰাজ্য কৰিম বুলি কয় এজন মানুহৰ এবছৰৰ ইনকাম পাৰ কেপিটা ইনকাম বুলি কয় মাত্ৰ 1,20,000। হিমন্ত 2 নম্বৰী অকল নিজৰ পকেটত পইচা ভৰাইছে আৰু ঘৈণীয়েকৰ পকেটত পইচা ভৰাইছে, হয়নে নহয়? মানুহ একদম খালী হৈ গৈছে, মানুহৰ অৱস্থা বেয়া, হয়নে নহয়? বিজেপিয়ে কৈছিলে মেহেংগা হটাইংগে, হয়নে? মূল্য বৃদ্ধি ৰোধ কৰিব। ওর গ্যাস সিলিন্ডাৰৰ দাম আছিলে 414 টকা, এতিয়া কৰি দিলে 1,175 টকা। কৰিলে নে নাই? এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 2 টকা, এতিয়া কিমান কৰিলে? 10 টকা কৰিলে। এই হ'ল বিজেপি, ইহঁতক শিক্ষা দিব লাগিব। ইনকাম জিন্দাবাদ, ইনকাম জিন্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, সাম্প্ৰদায়িকতাবাদ নিবাদ যাও। অসমৰ সকলো ৰাইজে হওক, হিন্দু মুছলমানে হওক, আদিবাসীসকলক মাটিৰ পট্টা দিয়ক, ভূমিপুত্ৰ মিচিংসকলক মাটিৰ পট্টা দিয়ক, গোৰ্খাসকলক মাটিৰ পট্টা দিয়ক।